হেল্ল' এভৰিৱান, শুৱালকুছি ৰাসলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ আমাৰ শুৱালকুছিৰ ৰাস চাবলৈ। মানে ৰাস এতিয়াও ষ্টাৰ্ট হোৱা নাই, কালিৰ পৰাহে ষ্টাৰ্ট হ'ব ৰাস। এতিয়ালৈ কি হ'ল তাকে চাব যাব ওলাইছোঁ। তেন্তে ব'লক আপোনালোককো দেখাওঁ কেনেকুৱা হৈছে আমাৰ ৰাস। এয়া চাওক বন্ধুসকল, মানুহবিলাকে ৰাস চাব আহিলেই, মানে ৰাস চাব অহা নাই, ৰাসৰ কি যা যোগাৰ চলিছে সেইবিলাক চাব আহিছে। কেনেকুৱা হৈছে, কি বনাইছে। বাকী এইখনেই হ'ল মেইন গেট, এতিয়ালৈ খুলি দিয়া নাই। আমি এতিয়া ছাইডৰ এটা সৰু ৰাস্তা থৈছে, সেইটোৰে এতিয়া ভিতৰলৈ সোমাই যাম। ভিতৰৰ মূৰ্তিবিলাক কেনেকুৱা কি বনাইছে তাকে চাম। এয়া চাওক, আই লাভ শুৱালকুছি। আৰু মূৰ্তিবিলাক অলপ চলপ মানে বনোৱা হৈছে, খালি ৰং কৰিব বাকী আছে। আৰু আজি ৰাতিৰ ভিতৰতে গোটেই ৰং কৰি শেষ কৰিব। মানুহবিলাকে পূৰা কামত লাগি আছে। এইবিলাকেই আৰু চব মূৰ্তিবিলাক নি কিনে নিজৰ ঠাইত বহাই দিব। কিছুমান মূৰ্তি ঠায়ে ঠায়ে বহাইছে, বাকী কিছুমান বহাব বাকী আছে। সেইবিলাকো আজি ৰাতিৰ ভিতৰতে কমপ্লিট কৰি দিব, কাৰণ অহাকালিৰ পৰাতো ৰাস আৰম্ভই হৈ যাব, মানুহবিলাকে যাবই। কিন্তু প্ৰথম দুদিন বাৰু নাযায়। তো প্ৰথম দুদিন সিমান এটা মানুহ নহয়, তথাপিও এইবিলাক চাওক বহাই দিলে। আৰু এইখন গেটৰ পিছফালটো আৰু এইটো কি বনাইছে চাওক বন্ধুসকল, আইফিল টাৱাৰ। আৰু এইবিলাক চব লাইটছেৰে ডেক'ৰেশ্যন কৰিছে। আৰু এতিয়া আমি যাওঁ আনন্দ মেলাৰ ফালে। আনন্দ মেলা চাইটো সকলোৱে ভালেই পায়, ময়ো বহুত বেছি ভাল পাওঁ। আৰু এইবিলাক যে পেণ্ডেলবিলাক দেখিছে, ইয়াতে মানে দোকান বহিব। আৰু আপোনালোকেও নিশ্চয় আহিব শুৱালকুছিৰ ৰাস চাবলৈ। আমি এতিয়া ভিতৰলৈ যাই নাথাকোঁ, ভিতৰত বৰ বিশেষ একো হোৱা নাই এতিয়া, লাইট চাইট একো দিয়াই নাই। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব।